নমস্কাৰ, মই নয়নমণি শইকীয়াই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভাল। আজি মই গৈ আছোঁ জামুগুৰিত বাৰেচহৰীয়া ভাওনাৰ চাবৰ বাবে আৰু গতিকে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আৰু এই ভাওনা ভাগ ঐতিহ্যমণ্ডিত খুব এটা মহত্ব থকা এখন ঠাইত সুন্দৰকৈ ভাওনা ভাগ অনুষ্ঠিত হ'ব। তাত কি হ'ব মই আপোনালোকক সকলো দেখুৱাম। গতিকে আশা কৰিম আপোনালোক সকলোৱে যাতে ভিডিঅ'টো চাই থাকে। সুধি আছে যে তুমি ইউটিউব চেনেলত বহুত দিন ভিডিঅ' কিয় আপলোড দিয়া নাই। মই আচলতে একেবাৰে সময় পোৱা নাই, যিহেতু মোৰ মাষ্টাৰ্ছৰ ক্লাছ ষ্টাৰ্ট হৈ গৈছে। গতিকে খুব কম সময় পাওঁ ভিডিঅ'ৰ কাৰণে, কিন্তু মই যেতিয়াই ফ্ৰী থাকোঁ মানে তেতিয়াই মই ভিডিঅ' বনাওঁ আৰু দিওঁ। চেনেলটো ইমান গ্ৰ' হোৱা নাই, হ'লেও মই ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰি আছোঁ আৰু মই পিছলৈ ভাল ভিডিঅ' দিবলৈ ট্ৰাই কৰি থাকিম। গতিকে আপোনালোকে অকণমান চেনেলটোক মৰম দিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু যাতে লাইক কমেণ্ট শ্বেয়াৰ কৰে, তেতিয়া ছাবস্ক্ৰাইবাৰবোৰ বাঢ়িব নহয় জানো। গতিকে আজি মই খুব সুন্দৰকৈ এযোৰ চাদৰ মেখেলা পৰিধান কৰিছোঁ। মোক দেখিবলৈ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। মই এতিয়া খুব ধুনীয়াকৈ এযোৰ চাদৰ মেখেলা পৰিধান কৰিছোঁ আৰু কাণতে সৰু অকণমানি থুৰীয়া পৰিধান কৰিছে। গতিকে ব'লক মোৰ লগত ভাওনা ভাগ আপোনালোকক যিমানটো পাৰোঁ মই সিমানটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে জামুগুৰিত অনুষ্ঠিত বাৰেচহৰীয়া ভাওনাৰ মুখ্য দুৱাৰ, অৰ্থাৎ প্ৰৱেশ দুৱাৰ। তেন্তে ব'লক ভিতৰলৈ যাওঁ। থেংক ইউ, মোৰ আকৌ ধুনীয়া লাগিছে। মই মানে দিনতে আহিম বুলি ভাবিছিলোঁ তাৰপিছত এতিয়া আহোঁতে সন্ধিয়া হৈ গ'ল। আৰু ভিতৰলৈ গৈ ইমান সুন্দৰ এটা পৰিৱেশ দেখা পাইছিলোঁ। যথেষ্ট জনসমাগম হৈছিলে আৰু সকলোৰে মনত আধ্যাত্মিক ভাৱ দেখি সঁচাকৈ বিৰাট ভাল লাগিছিলে। কেতিয়াও নাপাম नहीं तो बाकी रोड साइड है ना फुल वाली ৰ'বা নাই, এইটো বেগ বহুত সকলো ভাওনাৰ বাবে এনেদৰে সাজু হৈ আছিলে আৰু খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিলে। আৰু ভাওনা আৰম্ভণি হোৱাৰ আগতে CM ছাৰ অহাৰ কিছু দৃশ্যাংশ মই ইয়াতে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আমি ভক্তপাল ৰাইজক তেখেতসকলক আদৰণি জনাবৰ বাবে সেৱা কৰিছোঁ। হরে
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 এসা সকলোৱে গম পাইছে যে মই এতিয়া বৰ্তমান আছোঁ জামুগুৰিহাটৰ পকামুৰা পথাৰৰ বাৰে চহৰীয়া ভাওনা। এই যি ঐতিহ্যমণ্ডিত বাৰে চহৰীয়া ভাওনা, তাত বৰ্তমান যি অনুষ্ঠিত ভাওনা অনুষ্ঠিত হৈছে, আমি ককাৰ পৰা জানিব বিচাৰিম যে ককা আচলতে কেইখন ভাওনা বা কেইটা খোলা আছে বা কেনেধৰণৰ ভাওনা কিমানখন অনুষ্ঠিত হ'ব বহুতো মটৰচাইকেল আছে আমাৰ পথাৰত অনুষ্ঠিত হোৱা এইবাৰৰ 2023 বাৰচীয়া ভাওনা বিশেষ ধৰণৰ ইয়াত এটা মাত্ৰা আছে। সেইটো হ'ল যে বাৰচীয়া মুঠ 21খন খলা নিৰ্মাণ কৰা হৈছে। 21খন খলাত আমাৰ ব্ৰাহ্মণ আৰু বৈদিক শংকৰদেৱ সমাজ, শংকৰদেৱ সংঘ, আদিবাসী নেপালী সমাজ, সদৌ সংস্কৃতি সমাজ ইত্যাদি মিলি প্ৰায় 16টা সংগঠনে আমাৰ এই বাৰচীয়া ভাওনাত আমাৰ অংশগ্ৰহণ কৰিছে। 21খন খলাত মুঠতে প্ৰতিখন খলাতেই প্ৰায় 21খন খলাৰ প্ৰতিখন খলাত কমপক্ষে 10-12খন গাঁৱৰ ৰাইজে তাত অংশগ্ৰহণ কৰিছে। আৰু প্ৰতিখন খলাতেই যোৱা 6 তাৰিখৰ পৰা আৰম্ভ হোৱা 6, 7, 8 আৰু 9 অহাকালিলৈ আপুনি বাৰচীয়া ভাওনা আৰম্ভ কৰিব। আজি 8 তাৰিখ, 8 তাৰিখৰ দিনাখন বাৰচীয়া ভাওনাৰ দ্বিতীয় দিন, অহাকালি 9 তাৰিখৰ সাংস্কৃতিক পৰিক্ৰমা আছে। গতিকে তাৰ আগত এই বাৰচীয়া ভাওনাখনৰ তাৰমানে প্ৰতিখন খলাত যি দুখনকৈ ভাওনা অনুষ্ঠিত হ'ব, যোৱাকালি হৈ গৈছে। প্ৰতিখন খলাতে মুঠতে দুদিন মিলাই 42খন ভাওনা ইয়াত অনুষ্ঠিত হ'ব। আৰু এই ভাওনাখনত ইয়াত আদিবাসীকে আৰম্ভ কৰি নেপালী, আদিবাসী, আমাৰ শংকৰ সমাজ, বৈদিককে আৰম্ভ কৰি সকলোৱে ইয়াত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে এক মন এক ধ্যানেৰে এই বাৰচীয়া ভাওনাৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এই বাৰচীয়া ভাওনা এই বছৰ এটা বিশেষ ধৰণৰ বৈশিষ্ট্য হ'ল যে এই বাৰচীয়া ভাওনা এই পকামুৰা পথাৰখন ইতিমধ্যে চৰকাৰে তাৰমানে মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰচৰীয়া ভাওনা কমিটিক এই গোটেই পকামুৰা পথাৰ 50 বিঘা মাটি ৰাইজক ক্ৰয় কৰি বাৰচৰীয়া ভাওনা সমিতিৰ এটা সম্পত্তি হিচাপে ৰাইজক গতাই দিছে। আৰু লগতে এই বাৰচীয়া ভাওনাৰ লগত সম্পৰ্ক থকা এটা বিশেষ ধৰণৰ যাদুঘৰ জামুগুৰি হায়াৰ ছেকেণ্ডেৰী হাইস্কুলৰ হায়াৰ ছেকেণ্ডেৰী সন্মুখত 24 কোটি টকাৰ এটা অনুষ্ঠান ইতিমধ্যে তাৰমানে নিৰ্মাণ কৰিলে। আৰু অহাকালি এই অনুষ্ঠানভাগ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এই প্ৰকল্পটো উদ্বোধন কৰিছে। গতিকে এই পকামুৰা পথাৰ এতিয়া আজিৰ পৰা বুলি এইবাৰ পকামুৰা পথাৰ সম্পূৰ্ণৰূপে বাৰচীয়া ভাওনাৰ জামুগুৰিয়া বাৰচীয়া ভাওনা কমিটিৰ সম্পূৰ্ণ বিকাশ গতি হ'ল। আগলৈও নিশ্চিন্ত মনে এই অনুষ্ঠানবিলাক ইয়াতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ অনুষ্ঠিত কৰা মই আচলতে আহিছোঁ, ইমান ভাল লাগিছে। মই নাৰায়ণপুৰত আছোঁ বৰ্তমান, কিন্তু মই আকৌ আহিলোঁ ইয়ালৈকে মানে ভাওনাভাগ চাবলৈ। বহুত মানে বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহিছে, বহুত জেগাৰ পৰা আহিছে নহয়নে? কাৰণ ইমান এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে, একেলগতে ইমানখিনি ভাওনা অনুষ্ঠিত হৈছে। সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে। সঁচাকৈ একতা আৰু সমন্বয়ৰ সমাধিস্থল হৈ পৰিছে। ভাতৃত্ববোধৰ আৰু গ্ৰাম্য সমাজৰ যিটো সহায় সহযোগিতা, একতাৰ নজৰে বান্ধ খাই পৰিছে। গ্ৰাম্য সংস্কৃতিৰ যিটো পৰম্পৰা, শ্ৰীমন্ত শংকৰদেৱৰ যিটো গুৰু আদৰ্শ, সংস্কৃতিৰ ধৰ্মীয় সম্প্ৰদায়, বৈষ্ণৱ ধৰ্মৰ চিন্তা চৰ্চা, আদৰ্শ সম্পূৰ্ণৰূপে জামুগুৰিয়া গ্ৰাম্য সমাজখনে, জামুগুৰিয়া ৰাইজে আৰু লগতে চৰকাৰৰ সমূহীয়া প্ৰচেষ্টাত ইয়াক সুগমীয়া কৰিব কৰাৰ উদ্দেশ্যেৰে পকামুৰা পথাৰত তাৰমানে যি বাৰচীয়া ভাওনা অনুষ্ঠিত হৈছে, আমি আশা কৰিম যে এই বাৰচীয়া ভাওনাৰ কোনোদিনে ইতি নপৰে। ই সদায় প্ৰতি 5 বছৰ আগলৈও এই ধৰণৰ বাৰচীয়া ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বলৈ ইয়াৰ বাৰ্তা ইতিমধ্যে বিয়পি গৈছে। আৰু ভৱিষ্যতে ইয়াৰ আৰু ই সমৃদ্ধশালী বৃদ্ধি লাভ কৰিব।
বাৰচীয়া ভাওনা গুৰুজনৰ আদৰ্শ সমগ্ৰ বিশ্বতে এটা সময় নিশ্চয় এই প্ৰচাৰিত হ'ব। আমি সেইখিনি আশা কৰোঁ। অশেষ ধন্যবাদ ককা। আপুনি মোৰ লগতে বাৰেচহৰীয়া ভাওনাৰ বিষয়ে নজনা মানে বহুতখিনি মানুহক আচলতে এই ভাওনা ভাগ কি বা ইয়াৰ বিষয়ে ইমান সুন্দৰকৈ বুজাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। মই ককা সুধিব বিচাৰিছোঁ যে আচলতে এই যে বাৰেচহৰীয়া ভাওনা ভাগৰ উৎপত্তি ক'ত আৰু মানে কেনেকৈ হৈছিলে? তাৰমানে ১৭৯৭ চনত নাচিগাঁৱৰ ওচৰৰ তামুলীৰ দক্ষিণফালে থকা ৰঘুদলন নামৰ এখন পথাৰত প্ৰথম তামুলীৰ হাতৰ সেই সময়ৰ চহা গাঁৱলীয়া গুণী জ্ঞানী ভালেমান ব্যক্তিয়ে বিশেষ চিন্তা কৰি পেলাই দূৰদৰ্শিতাৰে তেতিয়া ৰঘুদলনি পথাৰতে প্ৰথম বাৰচহৰীয়া ভাওনাখন ১৭৯৭ চনত চ'ত মাহৰ পূৰ্ণিমাত তেখেতসকলে আৰম্ভ কৰিছিল। আৰু তেতিয়াৰ পৰা বুলি বৰ্তমানলৈকে ইতিমধ্যে ২২৬টা বছৰ বাৰচহৰীয়া ভাওনাই অতিক্ৰম কৰিছে। তাৰ মাজত নানান দুৰ্যোগ পাৰ হৈ গৈছে, কিবা কিবি ধেৰ হৈ গৈছে। কোনো ৰাজনৈতিক স্বীকৃতি নোহোৱাকৈ, ৰাজনৈতিক কোনো ধৰণৰ পৃষ্ঠপোষকতা নোহোৱাকৈ ১৯৫১ চনমানলৈকে বাৰচহৰীয়া ভাওনাখন সম্পূৰ্ণৰূপে গ্ৰাম্য সমাজৰ স্বীকৃতি আৰু গ্ৰাম্য সমাজৰ সহযোগত এই বাৰচহৰীয়া ভাওনাখন পৰিচালিত হৈ আছে। কিন্তু তাৰপিছত লাহে লাহে গজন বৰুৱা জামুগী অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি পুনীত কোঁৱৰ গজন বৰুৱা দেৱৰ প্ৰচেষ্টাত ১৯৬৫ চনত বাৰচহৰীয়া ভাওনাই এটা সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰে আৰু সৰ্বভাৰতীয় মৰ্যাদাৰে বাৰচহৰীয়া ভাওনাক গোটেই সৰ্বভাৰতীয় পৰ্যায়লৈ বাৰচহৰীয়া ভাওনাক উন্নীত কৰা হয়। বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে বাৰচহৰীয়া ভাওনাক গজন বৰুৱা ডাঙৰীয়াই নতুন মাত্ৰা প্ৰদান কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ এটা এই বাৰচহৰীয়া ভাওনাক এটা ৰাষ্ট্ৰীয় মৰ্যাদা, ৰাষ্ট্ৰীয় স্বীকৃতি এটা প্ৰদান কৰে।